Hello guys, মই প্ৰসেনজিত ৰাজিমাৰ লগত এটামান এপ সাজেষ্ট কৰিম যিকেইটা এপ আপোনাৰ মোবাইল ফোনত থকাটো জৰুৰী বুলি ক'ব পাৰি। গতিকে বেছি পলমকৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ এপটো হৈছে এপিকেশ্বেয়াৰ। এই এপটোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ হোৱাটছএপৰ জৰিয়তে এপ শ্বেয়াৰ কৰিব পাৰিব। হয়, নিশ্চয় গম পায় হোৱাটছএপত এপ শ্বেয়াৰ কৰিবলৈ কোনো ধৰণৰ সুবিধা তেওঁলোকে নিদিয়ে। গতিকে আপোনালোকে ধৰি লওক যদি এই এপটো শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত ক্লিক কৰি পেলাই ইয়াত শ্বেয়াৰ ফাইলত ক্লিক কৰি আপোনালোকে হোৱাটছএপৰ জৰিয়তে ফাইলো শ্বেয়াৰ কৰিব পাৰে অথবা লিংকো শ্বেয়াৰ কৰিব পাৰিব। এবাৰ আহিছোঁ 2 নম্বৰ এপটোলৈ। এই 2 নম্বৰ এপটো হৈছে ৱাই মিউজিক। হয়, আপোনালোকে যদি ইউটিউবত গীত শুনে আপোনালোকৰ মোবাইলৰ কি হয় স্ক্ৰীনখন অ'পেন হৈ থাকে, লগতে আপোনালোকে বেকগ্ৰাউণ্ডত ইউটিউবৰ জৰিয়তে গান শুনি থাকিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি ৱাই মিউজিক এপটো ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে ইয়াত ধৰি লওক ইউটিউবত আপোনালোকে যেনেকৈ চাৰ্চ কৰে ধৰণে চাৰ্চ কৰিব পাৰিব। চাৰ্চ কৰি পেলাই আপোনালোকে বেকগ্ৰাউণ্ড প্লে লগতে মোবাইল ফোনৰ যিখন স্ক্ৰীন আছে স্ক্ৰীনখন লক কৰিও অতি সহজতে গান শুনিব পাৰিব। নম্বৰ 3 arlevar.com। arlevar.com এপ নহয়, arlevar.com এটা ৱেবছাইট হয়, যিটো ৱেবছাইটৰ জৰিয়তে আপোনালোকে আপোনালোকৰ টিকটক ভিডিঅ'সমূহ ডাউনলোড কৰি ল'ব পাৰিব। অৰ্থাৎ টিকটক যিদিনাখন বেন হৈছিল সেইদিনাখন হয়তো বহুতে তেওঁলোকৰ ভিডিঅ'সমূহ ডাউনলোড কৰিব পৰা নাছিল, কিন্তু এতিয়া ডাউনলোড কৰিবলৈ মনো যায়। মাৰ্কেটত এটা নতুনকৈ এপ আহিছে চাংগা বুলি, যিটো এপ ডাউনলোড কৰি আপোনালোকে 24 আৱাৰৰ ভিতৰত সকলোখিনি ভিডিঅ' লাভ কৰিব বুলি যদিও এপটোত কয়, কিন্তু 24 আৱাৰৰ ভিতৰত তেওঁলোকে ভিডিঅ'খিনি তাত উপলব্ধ নকৰে। আপোনালোকে টিকটক একাউণ্টত লিংক কৰে যদিও তাত ভিডিঅ'খিনি নাহে। গতিকে তেনেকুৱা ধৰণৰ এপ ডাউনলোড কৰাৰ কোনো প্ৰয়োজন নাই, ডাউনলোড নকৰাটোৱেই ভাল। তাতকৈ আপোনালোকে ডাউনলোড একো নকৰি পেলাই আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰত যাব। ক্ৰ'ম ব্ৰাউজাৰত যাই পেলাই ইয়াত চাৰ্চ কৰিব arlevar.com। তাৰপিছত এই ধৰণে এটা ইণ্টাৰফেচ আহিব arlevar বুলি। তাৰপিছত ইয়াত আপোনালোকে নিজৰ যিটো ইউজাৰ নেম আছিল ইউজাৰ নেমটো এই ধৰণে চাৰ্চ কৰিব। ইয়াত দেখিবলৈ পাইছে এইটো মোৰ ইউজাৰ নেম আছিল। ইউজাৰ নেমটো চাৰ্চ কৰিলে মোৰ নিজৰ ইউজাৰ নেমটো আহিছে, অ'পেন হৈছে। ইয়াত মোৰ সকলোখিনি ভিডিঅ' শ্ব' কৰিছে। ইয়াৰ পৰা মই সকলো ধৰণৰ ভিডিঅ' ডাউনলোড কৰি ল'ব পাৰিম, লগতে আপুনিও ইয়াৰ পৰা সকলোখিনি ভিডিঅ' ডাউনলোড কৰি ল'ব পাৰিব। এবাৰ হৈছে মই 4 নম্বৰ এপটোলৈ। 4 নম্বৰ এপটো হৈছে ষ্টৰি ডাউনলোডাৰ। কেৱল ষ্টৰিয়ে ডাউনলোড কৰাই নহয়, ইয়াৰ জৰিয়তে আপোনালোকে IGTV ফিড আৰু ষ্টৰি ডাউনলোড কৰিব পাৰিব। ফিড যদি ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে এইটো ছেকশ্যনত আহিব। যদি ষ্টৰি ডাউনলোড কৰিব বিচাৰে এইটোত, আৰু IGTV ভিডিঅ' যদি ডাউনলোড কৰিব বিচাৰে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰে। আৰু যদি বিচাৰে আপোনালোকে ৰিলছ ভিডিঅ' ডাউনলোড কৰিব তেতিয়াহ'লে ৰিলছ ভিডিঅ' আপোনালোকে ডাউনলোড কৰিব পাৰে। ৰিলছ ভিডিঅ' ডাউনলোড কৰিবৰ বাবে আপোনালোকে আপোনালোকৰ ইনষ্টাগ্ৰামত যাব। আপোনালোকৰ ৰিলছ যিটো ভাল লাগে সেইটো এড 3 ৰিলছত ক্লিক কৰিব, কপি লিংকত ক্লিক কৰিব, মিনিমাইজ কৰি পেলাই আপোনালোকৰ ষ্টৰি ডাউনলোডাৰ যিটো এপ আছে তাত আহিব। আহি পেলাই কিছু সময় ৱেইট কৰিব। ইয়াত অকণমান সময় এই ধৰণে ৰখিব। ৰখালে ওপৰৰ ফালে নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে এটা ওলাই আছে, আৰু এই ধৰণে যেতিয়া আহিব অট'মেটিক ভিডিঅ'টো ডাউনলোড হৈ যাব। ইয়াত অহাৰ লগে লগে আপোনালোকক মই দেখুৱাই আছোঁ ভিডিঅ'ত গৈ পেলাই। এয়া চাওক ভিডিঅ'টো ইতিমধ্যে ডাউনলোড। এইবাৰ মই আহিছোঁ 5 নম্বৰ এপটোলৈ। 5 নম্বৰ এপটো হৈছে ৰেচ' এপ। হৈছে এটা অনলাইন মিউজিক প্লেয়াৰ এপ। কাৰণ এই এপটোত যদি আপোনালোকে মুড অনুযায়ী এই এপটোত গান শুনিব পাৰে। ওপৰৰ ফালে ইয়াত দেখিবলৈ পাইছে কিছুমান কেটেগৰী আছে, কেটেগৰীৰ লগতো গান শুনিব পাৰে। কিন্তু যদি আপোনালোকে কেটেগৰী ছিলেক্ট নকৰে তেতিয়াও কিন্তু এই এপটোত মুড অনুসৰি গান শুনিব পাৰিব। অৰ্থাৎ আপোনালোকে চাৰ্চ কৰা হিচাপত ধৰি লওক আজি যদি আপুনি দুপৰীয়া পুৰণি গীত চাৰ্চ কৰিছে তেতিয়াহ'লে কাইলৈও এই এপটোৱে অট'মেটিকলি দুপৰীয়া পুৰণি গীতে কৰিব। নিশা অট'মেটিকলি এই এপটোৱে অলপ শ্ল' টাইপৰ গান ছাজেষ্ট কৰিব আপোনালোকে যাতে নিশাৰ সময়ত কেনেকুৱা গান শুনে, ৰাতিপুৱাৰ সময়ত কেনেকুৱা গান শুনিব পাৰে, এই ধৰণে মুড অনুযায়ী অট'মেটিকলি এই এপটোত আহি থাকিব। আপোনালোকে যেতিয়া ইউজ কৰিব, দুদিনমান যেতিয়া ব্যৱহাৰ কৰিব এই এপটোত, তেতিয়া আপোনালোকে নিশ্চয় গম পাব। গতিকে আজি মোৰ ভিডিঅ' এইখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ মোক প্ৰশ্ন দিয়ক। বিদায়, থেংক ইউ।